27 আগষ্টৰ পৰা অনলাইন যোগে এপ্লাই হৈ থকা PGCIL-ৰ ইঞ্জিনিয়াৰৰ পোষ্টকেইটাৰ অনলাইন আবেদন কৰা লাষ্ট ডেটটো বৰ্তমান পাই গৈছেহি আৰু যদি আপোনালোকেও ইয়াৰ কাৰণে আবেদন কৰিম বুলি ভাবিছিলে তো বৰ্তমান আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব 17 আগষ্টলৈকে। আৰু এইকেইটা আছিলে আপোনালোকৰ ইঞ্জিনিয়াৰৰ কাৰণে আৰু কোৱালিফিকেশ্যনটো বিচাৰিছিলে আপোনালোকৰ BE কৰা বা BTech আপোনালোকে কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। অনলাইন আবেদন 27 আগষ্টৰ পৰা আৰম্ভ হৈছিলে আৰু লাষ্ট ডেটটো হ'ল 17 আগষ্ট। ইয়াৰে আপোনালোকৰ পোষ্টকেইটাৰ এজ লিমিটটো থৈ দিছিলে আপোনালোকৰ 33 বছৰ বয়সলৈকে এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। এজ লিমিটটো দিছিলে 33 বছৰ আৰু এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে ইয়াত এপ্লিকেশ্যনৰ ফিজটো থৈ দিছিলে। SC, ST, PWD আৰু এক্স ছাৰ্ভিচমেনসকলে এপ্লিকেশ্যনৰ ফিজ দিব নালাগে। বাকী OBC MOBC সকলে দিব লাগিব 400 টকা আৰু ফিল্ড ইঞ্জিনিয়াৰ যদি কোনোবাই এপ্লাই কৰে ফিল্ড ইঞ্জিনিয়াৰৰ কাৰণে দিব লাগিব 400 টকা বাকীসকলে। তাৰপিছত ফিল্ড ছুপাৰভাইজাৰৰ কাৰণে দিব লাগিব 300 টকা এপ্লিকেশ্যনৰ ফিজটো। আৰু বৰ্তমান আপোনালোকৰ অনলাইন আবেদন হৈ আছে। আপোনালোকৰ টোটেল 5টা বিভাগত পোষ্টকেইটা আছিলে। ফিল্ড ছুপাৰভাইজাৰ, তাৰপৰা আছিলে ফিল্ড ছুপাৰভাইজাৰ ইলেক্ট্ৰনিক এণ্ড কমিউনিকেশ্যনৰ কাৰণে আছিলে 85টা। ফিল্ড ছুপাৰভাইজাৰ চিভিলৰ কাৰণে পোষ্ট আছিলে 193টা। তাৰপিছত আছিলে ফিল্ড ছুপাৰভাইজাৰ ইলেক্ট্ৰিকেলৰ কাৰণে পোষ্ট আছিলে 535টা আৰু আছিলে আপোনালোকৰ ফিল্ড ছুপাৰভাইজাৰ ইলেক্ট্ৰিকেলৰ কাৰণে আছিলে আপোনালোকৰ 532টা। ইয়াৰ কাৰণে আৰু এটা ফিল্ড ছুপাৰভাইজাৰ 2টা পোষ্ট আছে, এটা আছে আপোনালোকৰ চিভিল আৰু এটা আছিলে ইলেক্ট্ৰিকেল। আৰু ইয়াৰে আপোনালোকৰ কোৱালিফিকেশ্যনটো থৈ দিছে BE বা BTech আপোনালোকে কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বৰ্তমান অনলাইন আবেদন ইয়াৰ এই পোষ্টকেইটাৰ হৈ আছে। তো আপোনালোকে যদি এতিয়ালৈকে অনলাইন এপ্লাই কৰা নাই 17 ছেপ্টেম্বৰ ইয়াৰ অনলাইন আবেদন কৰা লাষ্ট ডেট।